বাস্তু শাস্ত্ৰত পশুপক্ষীৰ আচৰণৰ ওপৰত ভিত্তি কৰি ফলাফল বিচাৰ কৰা হয়। পশুপক্ষীয়ে আগতীয়াকৈ প্ৰাকৃতিক দুৰ্যোগৰ সম্ভেদ লাভ কৰে। পশুপক্ষীৰ আচৰণৰ ফলাফল বিচাৰৰ যে বিজ্ঞানসন্মত ভিত্তি আছে তাত কোনো সন্দেহ নাই। আজি মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ কাউৰীৰ আচৰণৰ বিষয়ে। কাউৰীয়ে যদি চিঞৰি থাকে বা মাত দি থাকে তেতিয়াহ'লে কি সুফল আৰু কি কুফল পোৱা যায়। দক্ষিণ পশ্চিম দিশৰ পৰা সন্ধ্যা কাউৰী উৰি আহিলে ধুমুহা বতাহ বৰষুণ আদি অহাৰ সম্ভাৱনা থাকে। দক্ষিণ পূব দিশৰ পৰা আবেলি কাউৰী উৰি আহিলে আৰ্থিক লাভ হয়। কাউৰীৰ মুখৰ পৰা এঙাৰ হাড় মাংসৰ টুকুৰা মানুহৰ গাত পৰিলে ভয়ানক দুৰ্যোগ হয়। মানুহৰ বাওঁফালৰ পৰা সোঁফাললৈ কাউৰী উৰি যোৱাটো শুভ। ঘৰৰ চালত বা বাৰীখনত বহু কাউৰীয়ে একেলগে ৰমলিয়ালে বিপদৰ আগজাননী দিয়ে। ৰাতিপুৱা ঘৰৰ উত্তৰ পূব দিশে কাউৰীয়ে চিঞৰাটো শুভ লক্ষণ। কাউৰীয়ে দক্ষিণ পূব বা দক্ষিণ পশ্চিম দিশলৈ মুখ কৰি চিঞৰা দেখিলে আৰ্থিক লাভ হয়। উত্তৰ পশ্চিম আৰু উত্তৰ পূবলৈ মুখ কৰি চিঞৰি থকা কাউৰী দেখিলে সম্পত্তি লাভ হয়। ফল মূলৰ গছত কাউৰী বহি থকা দেখিলে সম্পত্তি লাভ হয় আৰু সমাদৰ লাভ কৰে। দূৰৰ পৰা উৰি আহি ঘৰৰ চালত যদি কাউৰীয়ে চিঞৰে তেতিয়াহ'লে অতিথিৰ আগমন ঘটে। গৰুৰ পিঠিত কাউৰী বহি থকা দেখিলে বেমাৰ হয়। একেলগে দুটা কাউৰী বহি থকা দেখিলে অশুভ লাভ কৰে। আপোনালোকে যদি এনেকুৱা ধৰণৰ আৰু সুন্দৰ পশুপক্ষী আচৰণৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই সকলো ভিডিঅ' চাব পাৰিব। আৰু লগতে মোৰ ভিডিঅ'বোৰ যদি ভাল পাইছে তেতিয়াহ'লে সুন্দৰ এটা কমেণ্ট কৰি যাব। ধন্যবাদ।